নমস্কাৰ, মই মাধুৰীমাই আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ বাবে ৰেচিপি লৈ অহা নাই। এযোৰ কাপোৰ মই ডিজাইন কৰিছিলোঁ, একেবাৰে চিম্পুল হয় আৰু মাত্ৰ 220 টকাত মই কিনিছিলোঁ। আৰু কেনেকৈ ডিজাইন কৰিছিলোঁ আপোনালোকক ক'ম। এইখন হৈছে মেখেলাখন। এই মেখেলাখন মই 100 টকা দি আনিছিলোঁ মাত্ৰ। আৰু এইখন হৈছে নেটৰ চাদৰ, এইখনো হৈছে 120 টকা মাত্ৰ। দেখিছেনে, খুব আহল বহল হয় আৰু পিন্ধিবলৈ ভাল লাগে, পাতল হয়। আপোনালোকৰ ওচৰত কোনোবা মহিলাৰ ওচৰত থাকিবও পাৰে এই নেটৰ চাদৰখন। কেতিয়াবা নামঘৰলৈ যাবলৈ হওক বা ওচৰতে যদি নাম গোৱা থাকে তেতিয়া এনেকুৱা কাপোৰ খুবেই প্ৰয়োজন হয়। এই কাপোৰযোৰ মই এযোৰ জোৰ কাপোৰ আছিল, এইযোৰ কটনৰ। ইয়াতে ব্লাউজৰ পিচ আছিল, সেই ব্লাউজৰ পিচটো মই ইয়াৰ লগত মুগা ব্লাউজ পিন্ধিবৰ কাৰণে মুগা ৰঙৰ এই ইয়াৰ ব্লাউজৰ পিচটো মই কাটি ইয়াতে মেখেলাত পটি লগালোঁ আৰু চাদৰৰ কাৰণেও খুব ধুনীয়াকৈ হৈ গ'ল। অলপমান থাকিলেগৈ, এয়া চাওক। আৰু এইখন মুগাৰ মেখেলা, এই মুগাৰ মেখেলাখনৰ লগতো চাদৰখন খুব ধুনীয়াকৈ মিলি গৈছে। আৰু এখন মই ছিংগল চাদৰ লৈছিলোঁ, সেই ছিংগল চাদৰখন মই ডিজাইন কৰা মেখেলাখনৰ লগত খুব ধুনীয়াকৈ মিলিছে। আপোনালোকৰ ভিডিঅ'টি কেনেকুৱা লাগিল জনাব কমেণ্টৰ যোগেদি, আৰু ভাল লাগিলে এটা লাইক কৰি দিব। আৰু এই চাদৰখন এই মুগাৰ মেখেলাখনৰ লগতো খুব ধুনীয়াকৈ মিলি গৈছে। আৰু ছিংগল চাদৰখন কেতিয়াবা মুগাৰ মেখেলাখনৰ লগত পিন্ধোঁ মই। আৰু সেই ছিংগল চাদৰখন ডিজাইন কৰা মেখেলাখনৰ লগতো খুব ধুনীয়াকৈ মিলি গৈছে। প্ৰিয় দৰ্শকসকল, ভাল লাগিলে কমেণ্টৰ যোগেদি জনাব। তেন্তে আজিলৈ আহোঁ, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।